নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সাধাৰণভাৱে ৰন্ধা এটি এগ চাওমিনৰ ৰেচিপি। ইয়াৰ বাবে মই লৈছোঁ এপেকেট চাওমিন, এটা কণী, বন্ধাকবি, গাজৰ, কেপচিকাম, বিন, পিঁয়াজ আৰু নহৰু। এইখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ। এতিয়া প্ৰথমতে মই এটা কেৰাহীত প্ৰায় 1.5 লিটাৰমান পানী দি লৈছোঁ। তাত চাওমিনখিনি দি দিছোঁ। এতিয়া চামুচ এখনৰ সহায়েৰে মই চাওমিনখিনি ইলুটি শিলুটি কৰি দিছোঁ। এতিয়া দিছোঁ এচামুচ ৰিফাইন তেল। ৰিফাইন তেল দিলে চাওমিনখিনি লাগি নধৰে। এইদৰে 4-5 মিনিটমান হোৱাৰ পিছত চাওমিনখিনি আধা সিজা হ'লেই মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ, কাৰণ বেছিকৈ সিজি গ'লে ই পিছত লাগি ধৰিব। এতিয়া এইখিনি মই চেকনি এখনৰ সহায়েৰে টুকি লৈছোঁ। এতিয়া ইয়াত 2 গিলাচ ঠাণ্ডা পানী দি মই পুনৰ চেকনিৰ সহায়ত এইখিনি আকৌ এবাৰ টুকি লৈছোঁ। এতিয়া এখন কাঁহীত বহলাই মেলি দি কিছু সময় ফেনৰ তলত থৈ দিছোঁ। এতিয়া এখন পেনত 1.5 চামুচ মিঠাতেল দিছোঁ। তাত এটা কণী ভাঙি দিছোঁ। অকণমান দিছোঁ নিমখ। ভাজি মই সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। এইখিনি হোৱাৰ পাছত মই কাঁহী এখনত নমাই ৰাখিছোঁ। এতিয়া বেলেগ এখন কেৰাহীত তেল গৰম কৰি তাত কুটি ৰখা নহৰুখিনি দিছোঁ। নহৰুখিনি সামান্য ৰঙচুৱা ধৰণৰ হ'লেই তাত মই দি দিছোঁ পিঁয়াজখিনি। লগতে দি দিছোঁ মই বিনখিনি। এইদৰে মই কিছু সময় ভাজি লৈছোঁ। এতিয়া দিছোঁ মই ইয়াতে গাজৰ আৰু কাটি ৰখা বন্ধাকবিখিনি। এতিয়া দিছোঁ কেপচিকাম। এতিয়া গোটেইখিনি পাচলি ভালদৰে মিলাই লৈছোঁ। এইখিনি খুব বেছি সিজিব নালাগে। এতিয়া দিছোঁ এচামুচ ভিনেগাৰ। লগতে দিছোঁ 2 চামুচ চয়া চচ। আৰু দিছোঁ এচামুচ টমেটো কেটচাপ। গোটেইখিনি পুনৰ মিলাই লৈছোঁ। এতিয়া ইয়াত সিজাই ৰখা চাওমিনখিনি দি দিছোঁ। গোটেইখিনি আকৌ এবাৰ মিহলাই লৈছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া দিছোঁ ভাজি ৰখা কণীখিনি। এতিয়া পুনৰ গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। মিহলাই লৈ আকৌ এবাৰ ভালদৰে ভাজি লৈছোঁ। এয়া আমাৰ
এগ চাওমিন ৰেডি হৈ গ'ল।